মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি অংকুৰণ পাঠ্যপুথিত উল্লেখ কৰা পাঠ ৭ য'ত ৰাতিপুৱা নামৰ কবিতাটি উল্লেখ আছে তাৰ বিষয়ে অলপ আমি আলোচনা কৰিম। সাজুনে বাৰু? ৰাতিপুৱা ৰাতিপুৱা হ'ল উঠা সোণ ফেৰি, উঠা গিৰিহাই ধাৰি পাতি এৰি, নুহুবা উঠা ঘপৰাই, এটপৰ কেও শুই থকা নাই, ৰীণা বিনা মিনা উঠিল আটাই, এলাহতে কেও শুই থকা নাই। সকলোৱে চোৱা পুথি মেলি লৈ, শিকে নিজ পঢ়া মন থিৰকৈ, আৰু চোৱা হৌ পূব আকাশত ৰঙা বেলি উঠে কেনে উলাহত, চৰাইবিলাকে গছে গছে পৰি বিধে বিধে গাই নানাচেও ধৰি, গছে গছে ফুল কতনো ফুলিছে, গোন্ধলৈ জোৰ বতাহ বলিছে, চোৱা আৰু হৌ উঠিল মহিম, উঠিল কমল, উঠিল কৰিম, বনত বলিয়া মৌ মাখিবোৰে ফুলে ফুলে মৌ পাণ কৰি ফুৰে, এতেকতে তুমি উঠা লৰালৰি, পানী লৈ ধোৱা হাত মুখ ভৰি, কিছু পৰ ফুৰি পুথি মেলি লৈ, শিকা নিজ পাত মন থিৰকৈ। ইয়াত উল্লেখ কৰা প্ৰশ্নকেইটাৰ আহাচোন অলপ আমি আলোচনা কৰোঁ। পদ্যটোত সোণফেৰীক কি কৰিবলৈ কোৱা হৈছে? উত্তৰ: পদ্যটোত সোণফেৰীক টোপনিৰ পৰা উঠিবলৈ কোৱা হৈছে। খ. ৰীণা মীনা বীণা সকলোৱে শুই উঠি কি কৰিছে? উত্তৰ: ৰীণা মীনা বীণা সকলোৱে উঠি কিতাপ পঢ়িছে। গড় প্ৰশ্ন হৈছে, পুৱাৰ বেলি ওলোৱা দিশটো কি? উত্তৰ: পুৱাৰ বেলি ওলোৱা দিশটো হ'ল পূব। ঘৰ প্ৰশ্নটো হৈছে, পুৱাৰ লগে লগে ডালে ডালে কোনে গীত গায়? উত্তৰ হৈছে, পুৱাৰ লগে লগে ডালে ডালে চৰায়ে গীত গায়। উঙৰ প্ৰশ্নটো হৈছে, ফুলে ফুলে উৰি মৌ মাখিয়ে কি কৰে? উত্তৰ: ফুলে ফুলে উৰি মৌ মাখিয়ে মৌ পাণ কৰে। প্ৰথমচৰ প্ৰশ্নটো হৈছে, কবিয়ে মন থিৰ কৰি কি কৰিবলৈ কৈছে? উত্তৰ: কবিয়ে মন থিৰ কৰি পঢ়িবলৈ কৈছে। পদ্যটোত উল্লেখ কৰাৰ দৰে পুৱাৰ লগে লগে কি কি হয়? উত্তৰ: ক. পূব আকাশত ৰঙা বেলি ওলায়। খ. গছে গছে চৰায়ে গান গায়। গ. মৌ মাখিবোৰে ফুলে ফুলে মৌ পাণ কৰে। ঘ. পুথি মেলি লৈ সকলোৱে নিজৰ নিজৰ কিতাপ পঢ়ে। ঙ. গছে গছে ফুল ফুলে।